নমস্কাৰ, মই আজি আপোনালোকৰ ক'ব ওলাইছিলোঁ ৰজা আৰু টুনি চৰাই। এখন দেশত এটা ৰজা আছিল। ৰজাৰ বাগিচাত টুনি নামৰ এজনী চৰাই আছিল। তাই বহুত হাঁহি মলতে গান গাই ফুৰিছিল। छोटी हूँ मैं और मीठी भी हूँ, नन्ही सी पंछी एक टूनी हूँ मैं। खाऊं पीऊं मस्त करूं वही मेरा काम, खाऊं पीऊं मस्त करूं वही मेरा काम বুলি গান গাই ফুৰিছিল। এদিন এখন তাই এটা সোণৰ মোহৰ পালে। সেইবুলি তাই গান গাই ফুৰিল। মই ৰজাৰ সমানধনী, মই ৰজাৰ সমানধনী, মই ৰজাৰ সমানধনী, মই ৰজাৰ সমানধনী। সেইবুলি শুনি ৰজাই বৰ খং উঠিল। ৰজাই সৈন্যসকলক কল, তাই কিয় এনেকৈ কৈছে? সৈন্যসকলে কয়, তাইৰ হাতত এটা সোণৰ মোহৰ আছে, তাইৰ পৰা সোণৰ মোহৰটো লৈ আহা বুলি কল। তেতিয়া সৈন্যসকলে তাইৰ পৰা সোণৰ মোহৰটো লৈ আহিল। তেতিয়া টুনিয়ে কল, ৰজাই মোৰ পইচা চুৰ কৰিলে, ৰজাই মোৰ পইচা চুৰ কৰিলে। এইবুলি শুনি ৰজাই বহুত খং কৰিল। ৰজাই সৈন্যসকলক কল, তাইক নিজৰ সোণৰ মোহৰটো দি আহা। সেইবুলি কৈ ৰজাৰ সৈন্যসকলে তাইক নিজৰ সোণৰ পইচাটো দি আহিল। টুনিয়ে কল, ৰজাই মোলৈ ভয় খায়, ৰজাই মোলৈ ভয় খায় বুলি চিঞৰিব ধৰিল। সেইবুলি শুনি ৰজাই বৰ খং কৰিল। তাৰপিছত ৰজাই সৈন্যসকলক কল, তাইক ধৰি আনা, আজি মই তাইক ভাজি খাম বুলি কল। তেতিয়া সৈন্যসকলে টুনিক ধৰি আনিল। তেতিয়া ৰজাই ৰাণীক কল, টুনি চৰাইক ভাজি দিয়া, আজি মই তাইক খাম। ৰাণীয়ে ইটোৱে সিটোৱে লৈ থাকোঁতে টুনি চৰাই ফ্ৰিতকৈ উৰি গ'ল। ৰাণীয়ে ভয় খাই এটা ভেকুলীকে ধৰি দিল। তাৰপিছত ৰজাই কল, বাহ, বহুত ধুনীয়া হৈছে, বেছি বাহাদুৰ হৈছিল ন? এতিয়া কেনে মজা, বাহ বাহ বাহ, কেনে মজা, ৰজাই খালে ভেকুলী ভজা, বাহ বাহ বাহ, কেনে মজা, ৰজাই খাল ভেকুলী ভজা। এক এক বুলি ৰজাই বমি কৰি দিল। ধৰি আনা তাইক আজি মই গোটাই খাম বুলি ৰজাই কল। তাৰপিছত সৈন্যসকলে টুনি চৰাইক ধৰি আনিলে। টুনি চৰাইক যেতিয়া ৰজাৰ পেটলৈ গ'ল, তেতিয়া টুনিয়ে তাইৰ মুখৰ ভিতৰত এনেকৈ কৰি আছিল। যেতিয়া ৰজাই উগা মাৰিলে, তেতিয়া ফ্ৰুটকৈ টুনি চৰাই উৰি গ'ল। আৰু সৈন্যসকলে ঘাপ মাৰি দিওঁতে ৰজাৰ গ'ল নাক কটা, বাহ বাহ বাহ, কেনে মজা, আমাৰ ৰজাৰ নাক কটা, বাহ বাহ বাহ, কেনে মজা, আমাৰ ৰজাৰ নাক কটা।